সকলো ল'ৰা ছোৱালীকে শিশু দিৱসৰ শুভেচ্ছা জনাই আজি এই ভিডিঅ'টি আৰম্ভ কৰিলোঁ। ডাঙৰ ছোৱালীজনীৰ স্কুলত চিলড্ৰেনছ ডে কাৰণে ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন পাতিছে। তাই ক'লে মা কিবা কিবি বনাই দিয়া। মই ভাবিলোঁ কিবা কিবি বনাই দিওঁ আৰু তাই স্পীচটো ক'ব লাগিব, তাৰ কাৰণে তাই পৰা চাইজৰে কিছুমান বস্তু বনাব ঘৰতে চেষ্টা কৰিলোঁ আৰু আপোনালোককো দেখাওঁ। তাৰ কাৰণে মানে মই ফেভিকল আনিলোঁ আৰু ড্ৰয়িং শ্বীট কিছুমান আনিলোঁ, কিন্তু কিছুমান মানে আনিব নহ'ল, মানে ভবা ধৰণত আকৌ বেলেগো লগা হৈ গ'ল। সেইকাৰণে মই আকৌ কালাৰ কৰি দু ছাইডত কালাৰ কৰি তেনেকৈও দিলোঁ কিছুমান। আৰু এতিয়া যিটো বস্তু মানে পিজ্জা, এইটো পিজ্জা হয়। পিজ্জাটো বনাই থকাৰ সময়ত মানে কি হ'ল, ভিডিঅ'টো বনাই থাকিব নহ'ল। পিছত যেতিয়া হৈ গ'ল তেতিয়াহে বনালোঁ, কাৰণ আঠা আৰু এনেকৈ কেমেৰাটো ধৰি থাকিবলৈ বহুত অসুবিধা হয়। পিজ্জা আৰু বাৰ্গাৰ বনাইছোঁ মই। আৰু এইবিলাক বিলাহীখিনিও মই কাগজ কাটিয়ে সেনেকৈ বনাই দিছোঁ। আৰু এইবিলাক বন্ধাকবি বা এনেকৈ পিজ্জাত যি দিয়ে আৰু সেইবিলাক কাগজ কাটিয়ে বনাই দিছোঁ, আপোনালোকক দেখালোঁ। আৰু মই যেতিয়া এইবিলাক কৰি আছিলোঁ, কাষত ছোৱালীও আছিলে সৰুজনী, তাইও কিবা কিবি কৰি আছে, চাবচোন। কি বনাই আছা তুমি? কেক। কাৰ কাৰণে বনাইছা? মোৰ কাৰণে। মোক ভাল পোৱা? কি দিবা? খাম। আৰু কি বনাবা? পিঠাগুড়ি দিছা? হয় নেকি? থেংক ইউ। কিছুমান ক্ষেত্ৰত তাই আমনি কৰে, আকৌ কিছুমান ক্ষেত্ৰত এনেকৈ খেলি থাকে, কিন্তু কেতিয়া আমনি কৰে সেইটো ধৰিব নোৱাৰি। এয়া বাৰ্গাৰ বনাই আছোঁ দেই, মই চাই থাকিব আপোনালোকে ধুনীয়াকৈ। আৰু ভাল হ'লেও বেয়া হ'লেও ক'ব প্লিজ। কি আপোনালোকে কৰি পাইছেনে এনেকুৱা ধৰণৰ? মই মানে আপোনালোকক কিবা বনালে কিবা দেখাব বহুত ইচ্ছা যায়, কিন্তু ভিডিঅ' কৰা মানুহজন নাই কাৰণে মোৰ দেখাব বিৰাট দিগদাৰ হয়। এতিয়া মই মানে ফ্ৰেঞ্চ ফ্ৰাই বনাম। ফ্ৰেঞ্চ ফ্ৰাই, বাৰ্গাৰ, পিজ্জা এইকেইটাই বনাই আপোনালোকক দেখাম। ফ্ৰেঞ্চ ফ্ৰাইৰ কাৰণে যিটো আলুৰ চিপছ ভিতৰত দিয়ে, সেই চিপছটোৰ কাগজটো হালধীয়া কালাৰটো আনিবলৈ নহ'ল, মানে ছোৱালীজনীয়ে সেইটো দুফালে মোক কালাৰ কৰি দি দিছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিবিলাকে মোৰ আজি ভিডিঅ'বিলাক নতুনকৈ দেখিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। তেতিয়াহ'লে মোৰ আহিব লগা নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব। আৰু যিবিলাকে মোক আগৰ পৰা ইমানখিনি মৰম দিছে তেওঁলোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া চাই থাকক মই কেনেদৰে এইবিলাক বনাইছোঁ। আৰু ছোৱালীজনী আজি শিশু দিৱস কাৰণে স্কুলত কম্পিটিশ্যন হোৱাৰ কাৰণে এইটো বস্তু মই বনাই দিলোঁ। আপোনালোকেও কি কি বনাই ক'বচোন মোক, কেনেকৈ বনায়, আৰু মোৰো ভাল লাগিব তেতিয়াহ'লে। আৰু আপোনালোককো দেখালোঁ, চাই থাকিব।
ফাইনেলি হৈ গ'ল সকলোখিনি বস্তু বনোৱা আৰু তাইক পিন্ধাই দিলোঁ স্কুল যোৱাৰ সময়ত ভাবিলোঁ আপোনালোকক ভিডিঅ'টো বনাই দেখাই দিলোঁ আৰু শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।